আমাৰ ইউনিভাৰ্চিটিত মাছ পুহিছে কিন্তু কিয় কৈ আছো Hi guys, this is Viropan Rasbongsi. Welcome to a new mini vlog. বলক আজি দিনত কি কৰোঁ আপোনালোকৰ লগত একেলগে চাওঁ। আৰু ৰাতিপুৱা ক্লাছলৈ বুলি আহিয়ে প্ৰথমে কৰা কামটোৱে হৈছে চাহ একাপ খোৱা গজা এটাৰ সৈতে চাহকাপ খালোঁ আৰু তাৰ পিছত ক্লাছৰ নামতো আমাৰ কামটো এইবোৰহে চলি থাকে ফুটি ফাটাৰ মাজত ক্লাছৰ কামখিনি শেষ কৰি আমি আকৌ গ'লোঁ কেণ্টিনলৈ বুলি একাপ চাহ খাবৰ কাৰণে লগৰকেইটাৰ লগত কেণ্টিনত চাহকাপ খাই উঠি আমি আকৌ গ'লোঁ ঘাঁহনিত বহি আৰু ধুনীয়াকৈ অকণমান সময় এনজয় কৰিবৰ কাৰণে চাহকাপ কিন্তু মিছ কৰা নাই আকৌ আৰু তাৰ পিছতে আমি কেম্পাছৰ ভিতৰতে ফুৰিবলৈ বুলি ওলাই গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত এখন গাঁও আৰু আমাৰ ঘৰৰ পিছপিনৰখন যেনেকুৱা পুখুৰী বাৰী তামোল পাণৰ গছ নাৰিকল গছ এই সকলোবোৰ আছে আৰু মোৰ পিছফালে চাওক এইটো এটা পুখুৰী ইয়াতে বহুত প্ৰজাতিৰ মাছ আছে আৰু তাৰ লগতে আপুনি যদি চাই এইপিনে গোলাপ ফুল বিধে বিধে ফুল তুলসী সকলোবোৰ আছে ইমান ধুনীয়া লাগিছে আপোনালোকক ভালকৈ দেখাইছোঁ আচলতে আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰতে মাছৰ ওপৰত গৱেষণা কৰাৰ বাবে এটি ৰিচাৰ্চ চেণ্টাৰ আছে তাত কেইটামান ধুনীয়া ধুনীয়া পুখুৰী আছে আৰু তাত বহু প্ৰজাতিৰ মাছ কাছ সংৰক্ষণ কৰা হৈছে মৈত্ৰীয়ে ভিডিঅ' কল কৰি নিজৰ ডেটাহঁতকৈ দেখুৱাইছে আমি সুন্দৰকৈ সেই গাঁৱলীয়া পৰিৱেশটো অকণমান সময়ৰ কাৰণে এনজয় কৰিলোঁ ফুলনি গছ গছনিৰ মাজত অকণমান সময় অতিবাহিত কৰিলোঁ আৰু তাৰ পিছতে আমি পুনৰবাৰ ওলাই গ'লোঁ আকৌ সুন্দৰবাৰীলৈ বুলি আৰু একাপ চাহ খাবৰ কাৰণে আৰু গৈ থাকোঁতে মৰম লগা মেকুৰীকেইটাক ৰাস্তাতে লগ পালোঁ চাওকচোন সিহঁত ইমান ধুনীয়া আৰু তাৰ লগতে এই কুকুৰটোৱে কিন্তু সিহঁতক খেদি খেদি বৰ আমনি কৰি আছিলে দুখন এখন ফটো উঠি দুটা এটা ভিডিঅ' বনাই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি গৈ এইবাৰ পালোঁগৈ সুন্দৰবাৰীৰ পৰা অকণমান আঁতৰত আছাম ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত তাতে আমি আটাইয়ে মিলি অকণমান চিকেন নুডলছ খালোঁ অকণমান সময় সুন্দৰকৈ এনজয় কৰি ঘৰলৈ আহিলোঁ আৰু অহাৰ সময়ত আমি আকৌ একাপকৈ চাহ খালোঁ এইবাৰ গলাই দি খালোঁ চাহ আৰু তাৰ পিছতে ঘৰলৈ বুলি আহিলোঁ চাহৰ কানিয়া মানুহ যে চাহ নহ'লে নচলে আপোনালোকৰ কোনে কোনে চাহ খাই বহুত ভাল পায় আৰু চাহ লাগে কমেণ্টত জনাবচোন আজিলৈ আহিছোঁ কাইলৈ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই